নমস্কাৰ মই শ্ৰী বলৰাম ৰাভা বকপুৰী প্ৰাইমাৰীৰ প্ৰেছিডেণ্ট মোৰ লগত উপস্থিত আছে বকপুৰী প্ৰাইমাৰীৰ অৰ্গেনাইজিং সেক্ৰেটাৰী তপন চলিহা ডাঙৰীয়া মোৰ লগত সুবিত বড়ো ডাঙৰীয়া আছে আজি বকপুৰীত বিজেপিৰ এখন জৈনিক সভা অনুষ্ঠিত হৈছিল এই জৈনিক সভাত অতি দুৰ্ভাগ্যজনকভাৱে তেখেতসকলে আমাৰ বকপুৰী প্ৰাইমাৰীৰ প্ৰেছিডেণ্ট আৰু সেক্ৰেটাৰী জইনিং কৰা বুলি ফেলে এটা নিউজ ওলাইছিল আমি এটো ক'ব বিচাৰিছো যে কোনো ইউপিপিএলৰ দলীয় কৰ্মী আজিৰ জইনিং সভাত যোৱা নাই কাৰণ মই নিজে প্ৰেছিডেণ্ট হিচাপে আছো আৰু মোৰ লগত সেক্ৰেটাৰী তপন চলিহা ডাঙৰীয়া সুবিত বড়ো আছে গতিকে এইটো আসলতে খুব এটা দুৰ্ভাগ্যজনক বিষয় বুলি ক'ব বিচাৰিছো যিসকল লোকে আজিৰ জইনিং সভাত উপস্থিত আছিল বা জইনিং কৰিছিল তেখেতসকল আগৰে 2020 চনৰ ইলেকশ্যনতে তেখেতসকলে বিজেপিৰ হৈ কাম কৰিছিল তেখেতসকল আমাৰ ইউপিপিএলৰ সদস্যই নহয় গতিকে এই ফেক নিউজটো দুৰ্ভাগ্যজনক বুলি ক'ব বিচাৰিছো তেখেতসকলে আৰু এটা ভুৱা প্ৰচাৰ চলাইছে আসলতে ইউপিপিএলৰ সংবিধানতে প্ৰাইমাৰী লেভেলত ইউথ সেল নাই গতিকে আমাৰ বকপুৰী প্ৰাইমাৰীটো ইউথ সেল নাই নমস্কাৰ মই পোনপ্ৰথমে আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ আজি 31 নং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বকপুৰী প্ৰাইমাৰী আমাৰ সাতগিৰি এলপি স্কুল প্ৰাংগণত বিজেপিৰ মণ্ডলৰ উদ্যোগত এখনি জইনিং সভা অনুষ্ঠিত কৰিছিল আৰু সেই জইনিং সভাত ইউপিপিএল দলৰ বকপুৰী প্ৰাইমাৰীৰ পৰা সভাপতি সম্পাদকৰ লগতে সৰ্বমুঠ 25 জন ব্যক্তি জইন হোৱা বুলি তেওঁলোকে বাতৰি প্ৰকাশ কৰিছে ইটো অতি দুৰ্ভাগ্যজনক কথা আজিৰ তাৰিখত যে বকপুৰী প্ৰাইমাৰীৰ পৰা আমাৰ কোনো দলীয় কৰ্মী তাত যোগদান কৰা নাই বকপুৰী প্ৰাইমাৰী সভাপতি সম্পাদকক যোগদান কৰা বুলি কৈছে কিন্তু ইতিমধ্যে আমাৰ বকপুৰী প্ৰাইমাৰী সভাপতি আমাৰ বলৰাম ৰাভা ডাঙৰীয়া আমাৰ লগত আছে আমাৰ সেক্ৰেটাৰী সুজিত বড়ো ডাঙৰীয়া আমাৰ লগত আছে আমাৰ অৰ্গেনাইজিং সেক্ৰেটাৰী চলিহা ডাঙৰীয়া আমাৰ লগত আছে আৰু প্ৰাইমাৰী সকলো কৰ্মী আমাৰ লগত আছে যে কোনো দলীয় কৰ্মী আজিৰ তাৰিখত তাত যোগদান কৰা নাই আৰু তেওঁলোকে এইটো ভুৱা প্ৰচাৰ কৰিছে আৰু যিসকল ব্যক্তিয়ে তাক যোগদান কৰা বুলি কৈছে যে আমি জানো যে তেওঁলোকে 4 জনমান ব্যক্তি 2020 চনৰ যি পৰিষদীয় ইলেকশ্যন আছিল সেই পৰিষদীয় ইলেকশ্যনৰ সময়তে তেওঁলোকে ফিল্ডত গৈ মানে বিজেপিক ভোট দিব লাগে বুলি তেওঁলোকে কৈছিল আৰু তেওঁলোকৰ লগতে সম্পৰ্কটো আছিল আজিৰ তাৰিখত তেওঁলোকে ইউপিপিএল দলৰ পৰা মানে বিজেপি দলত যোগদান কৰাটো দেখুৱাটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক আৰু অতি লজ্জাজনক কথা গতিকে আমি খৈৰাবাৰী ব্লকে মানে গৰিহণা দিছোঁ যে এনে লিখীয়া কাম যাতে ভৱিষ্যতে তেওঁলোকে নকৰে গতিকে মই আজি খৈৰাবাৰী ব্লকৰ পৰা মই স্পষ্টীকৰণ মই দিব বিচাৰিছোঁ আমাৰ ইউপিপিএল দলৰ কোনো দলীয় কৰ্মী মানে বিজেপি দলত যোগদান কৰা নাই আৰু যিকেইজনে যোগদান কৰিছে বিভিন্ন দল সংগঠনৰ পৰা আহিছে কোনোবা ভোটাৰ আহিছে আৰু যিকেইজন ইউপিপিএল দলৰ পৰা যোৱা বুলি কৈছে আচলতে তেওঁলোক 2020 চনৰ ইলেকশ্যনৰ সময়ৰ পৰাই আমাৰ লগত নাই এই কথাটো মই স্পষ্ট কৰি দিছোঁ ধন্যবাদ